হাই গাইজ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বগৰী গুটিটো পেলাই লৈছোঁ আৰু তো আজি আহিছোঁ আমি পাহাৰ দিছোঁ চাওক পুৰা সেউজীয়া হৈ আছে। বহুত দিনৰ মূৰত আজি আহিছোঁ মানে পাহাৰ। তো যোনবিলাক ভিডিঅ'টো যোনে যোনে চালে তো কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যোনবিলাক ভিডিঅ'টো বহুত ছাপোৰ্ট নকৰিলে মানে কিয় কাৰণে জানা, লাইক এটা হৈছে চাই বেয়া লাগি আছে মোৰ। বহুত তাৰমানে কমি গৈছে, লাইক চাইক বহুত কমি গৈছে, ভিউজ চব কমি গৈছে। মই ভাবিছিলোঁ যোনবিলাক ভিডিঅ'টোত বহুত লাইক হ'ব, বহুত তাৰমানে ভিউজ হ'ব বুলি, বাট নহ'লে। কিন্তু এতিয়া আমি যাই আছোঁ পাহাৰলৈ। এইটো ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰে বা নকৰে আৰু ছাপোৰ্ট কৰি যাব আৰু। তো বহুত ভিডিঅ' দিয়া নাই কাৰণে চাগে ভিউজ কমি গৈছে চাগে, লাইক চাইক কমি গৈছে চাগে। সেইটো কাৰণে চেষ্টা কৰিম বাৰু সদায় ভিডিঅ' দিবলৈ। এইফালে চাওক আমাৰ গেং, পুৰা গেং যাই আছে। সৰু সৰু পদূলি এইফালে আছে আমাৰ মিণ্টু দা বিব, এইফালে বিব বোলে কৈছে, ই কিন্তু কৈছে ইউটিউব আহা আগত আহি থাকা। তাৰপিছত এইটো আমাৰ দগলি মানে আৰু ধৰণী, আৰু এইটো আমাৰ কাইছ কাকা মানে নিমলাও না কি বোলে নামটো কি আছিলে বোলে, নামটো কি আছিলে কাইছ হা অ নিবি কি লিখে নাজানো। বাট এইফালে বাঁহ কাটি আছে, আমি বিয়া বাঁহ হে নিব আহিছো গাইছ। এইটো চিত্ৰতা আৰু এইজন দৰাজন নিজৰ বিয়াত নিজে বাঁহ কাটিব আহিছে। তাৰপিছত এইটো বাবুদা। এইফালে আমাৰ লটে আছে, লটে এইফালে মলুৱা বান্ধ। তো গাইজ দেখিছে বাঘ কঢ়িয়ালোৱে কিমান ধৰণৰ বাঘ লৈছো দেখিছে। তাৰপিছত এইফালে আছে টেনেক্স, পিছত চাওক পিছত টেনেক্স আহি আছে মানে দুটা মানে তাত যায় এনে কাটি আছিলে। তো সেইটো কাৰণে বহুত সুবিধা হৈছে, ডাইৰেক্ট আমি কঢ়িয়াই দিছোঁ। তো মানুহৰ যে সেইটো কাৰণে এপাত লৈছোঁ, তাৰমানে কাটি আছে লৈ আহি আছোঁ। তো বেছি নালাগে, 20 মান হ'লে হৈ যাব। বাট পেণ্ডেল আছে এইবিলাক মানে কিবা ভাত চাত বনোৱা এনেকুৱা ৰান্ধনি ঘৰ বনাব আৰু সেইটো কাৰণে কাটিব আহিছোঁ আৰু। তো অলপ সহায় কৰি দিব আহিছোঁ। তো এনেকুৱা পৰম্পৰা আছে আমাৰ সকলোৱে, সেইটো কাৰণে কাটিব আহিছোঁ গাইজ। তো এইবিলাক চাওক বহুত ধুনীয়া হৈ আহিছে। তো পাহাৰত ভিডিঅ' নিদিয়া হৈছোঁ মানে আজি আহিছোঁ যে আজি দিছোঁ আৰু সময় নাপাওঁ ইমান। তো বাট কিয় কাৰণে নাজানো, কিন্তু ভিউজ ইমান অহা নাই মোৰ চেনেলটো অলপ ডাউন পৰি গৈছে চাগে। সেইটো কাৰণে ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম। কোৱা এতিয়া টেনেক্সে কৰিব এতিয়া ভিডিঅ'। তো গাইছ এইফালে চাওক এইখিনি পালোহি, এইফালে মন ভাই আৰু এইফালে জিন্তু। সিহঁতে এতিয়া মানে ইমান তাৰমানে লেজি। তো এইফালে কৈ দিছে বহুত লেজি ইন্দে, এপাত কঢ়িয়াব নাপাম বুলি এনেকে কৈ দিছে। এনে মিছ মাৰি দিছে, মানে অলপ কমকে কঢ়িয়াম বুলি এনে মিছ মাৰি দিছে অলপ। এতিয়া আমি যাই থাকো সিহঁতক এপাত আনিব দিছো, তাৰমানে আমি সিহঁতে নাহালৈকে তাত ৰখিয়ে থাকিম মানে তেতিয়াহে আমি আহিম আৰু। নাজাৰাটো বহুত মজা হৈ আহিছে গাইছ। দেখিছে নাজাৰা, মজা নাজাৰা একদম কৈছো ন, মজা নাজাৰা গাইছ। তো যাই থাকো এতিয়া, সিহঁতে চাগে পালেগৈ দগলিহঁতে মানে সৰু কেইজন আৰু এনে পালেগৈ চাগে। ললা নে নাই জোতা?
ললা নাই কিয় তো গাইছ জাগা পাইছো নিজৰ ইয়াতে থম মানে ইয়াৰ পৰা ঠেলা লৈ যোৱা হ'ব কিন্তু ঘৰলৈকে ঘৰলৈকে তো এইকেবাৰে নেকি বাঁহ কেইবা নহয় এইকেবাৰে গাইছ ইয়াতে থৈ দিয়া হ'ব এতিয়া বাঁহ এনেকে থৈ দিব লাগে নেক্সট আহি আছে গাইজ দেখিছে বাঁহ চাওক কিমান ডাঙৰ বাঁহ এনেকুৱা বাঁহ দেখা নাই চাগে মোৰ মতে এইজোপা ইয়াতে বহুত ডাঙৰ হৈ আছে আৰু এনেকুৱা বাঁহ মই দেখা নাই বাঁহ বহুত বছৰ কাল আছে ইয়াত বাঁহ এজোপা চাওক এইফালে আহি আছে আমাৰ সজিত দা তোক আছে আৰু এটা ভাল বস্তু দুখাই দিওঁ আমাৰ নিজৰটো ইমান তাৰমানে ভাল ইমান মজা তাৰমানে মানে দুখাই আছো জংঘল চংঘল একো নাই কম চাফ চিকুণ বোলে চাওক বুলি ভাবিছে নেকি অঁ দিয়া এতিয়া চাওক কিমান চাফ চিকুণ হৈ আছে আমাৰ নিজৰটো বোলে চাওক বুলি ভাবিছা নেকি বুলি ক'ব লাগে আৰু নাই মই ভিডিঅ'ত এনেকুৱা নকওঁ টেনেক্স বম হেণ্ডচাম হৈ আছে ইমান হেণ্ডচাম হৈ আছে মানে চেণ্ডেলযোৰ কালি যোনবিলৰ পৰা সলাই আনিছে একদম চাওক কি নতুন নতুন চেণ্ডেল বা কিমান ল'লে চেণ্ডেলযোৰ হা হেই লালু কি টেনেক্স কিমান ল'লে চেণ্ডেলযোৰ হা যোনবিলৰ পৰা বোলে কিনি আনিছে চেণ্ডেল এইযোৰ চেণ্ডেল কিমান ল'লে এতিয়া নকয় নহয় তাৰপিছত এইখন চাওক বেনাখন বেনা বুলি কয় কি বুলি কয় নহ'লে কি বুলি কয় মই নাজানো কিন্তু এতিয়া টেনেক্সে ক'ব ক কি বুলি কয় ক কিবা কি বুলি কয় বোলে হা হা ছোৱালীয়ে জানে বাচ্ছাই কেনেকে এনে কৰি দি আছে আৰু এখন আছে দুখন এখন এইবিলাক জীয়ানা বেছি ভাল লাগে একবাৰ পঠাই লগে দিয়া ভিডিঅ'টো পবলৈ পঠাই দিম অলপ চেনেলযোৰ ঢুকাই চেনেলযোৰ ভাল লাগিছে ন বাবুদা আহি গৈছে